নমস্কাৰ ফ্ৰেণ্ডছ, আপোনালোকৰ ইউটিউব চেনেল জিকে ইন এছামিছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বহুদিন পিছত আমি এই চেনেলটোত জিকেবোৰ আলোচনা কৰিবলৈ আৰম্ভ কৰিলোঁ। চ' আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম পৃথিৱীত পোনপ্ৰথমবাৰৰ বাবে হোৱা 5টা ঘটনা, আৰু প্ৰতিটো প্ৰশ্নৰ শেষত আমি 10 ছেকেণ্ডকৈ সময় দিম। যি 10 ছেকেণ্ডৰ ভিতৰত আপুনি যদি প্ৰশ্নটোৰ উত্তৰ জানে তেতিয়াহ'লে দিব পাৰে, আৰু 10 ছেকেণ্ড পিছত আমি উত্তৰটো দেখুৱাই দিম। আৰু অতি শেষত থাকিব এটা অতিৰিক্ত প্ৰশ্ন উত্তৰ, আৰু এই প্ৰশ্নৰ উত্তৰটো আমি নেক্সট ভিডিঅ'টোত জনাই দিম। আৰু যদি আপোনালোকে শুদ্ধ কমেণ্ট কৰিব পাৰে, যিসকলে শুদ্ধ কমেণ্ট কৰিব তেওঁলোকৰ নামো আমি নেক্সট ভিডিঅ'টোত জনাই দিম। চ' ফ্ৰেণ্ডছ, ভিডিঅ'টো শেষলৈকে চাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি আপুনি এই চেনেলৰ নতুন ভিজিটৰ্ছ হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' ফ্ৰেণ্ডছ, লেটছ ষ্টাৰ্ট। চ' ফ্ৰেণ্ডছ, পৃথিৱীত পোনপ্ৰথমবাৰৰ বাবে হোৱা ঘটনাবোৰ আমি 5টা ঘটনা আলোচনা কৰিম। চ' প্ৰথম প্ৰশ্নটো আমাৰ যিটো আছে, প্ৰথম প্ৰশ্নটো আছে আমাৰ শূন্যলৈ পঠোৱা প্ৰথম ৰেডিঅ' টেলিস্কোপ ছেটেলাইটৰ নাম কি? চ' আপোনালোকৰ টাইম ষ্টাৰ্টছ নাও। চ' শূন্যলৈ পঠোৱা প্ৰথম ৰেডিঅ' টেলিস্কোপ, যিটো স্পেচলৈ প্ৰথম ৰেডিঅ' টেলিস্কোপ ছেটেলাইট পঠোৱা হৈছিল, সেইটোৰ নাম কি? সেইটোৰ নাম সুধিছে। চ' আপোনালোকৰ টাইম শেষ। চ' প্ৰথম টেলিস্কোপ ছেটেলাইটটোৰ নাম হ'ল হালাকা, আৰু এইটো জাপানৰ পৰা পঠোৱা হৈছিল। চ' নেক্সট প্ৰশ্নটো আছে আমাৰ 2 নম্বৰ প্ৰশ্নটো আছে। 2 নম্বৰ প্ৰশ্নটো আছে প্ৰথম কাজ ব্যৱহাৰ কৰা দেশ কোনখন? আৰু ইয়াৰ কাৰণে টাইম ষ্টাৰ্টছ নাও। চ' প্ৰথম কাজ ব্যৱহাৰ কৰা দেশ, যি দেশত প্ৰথম কাজ আৱিষ্কাৰ হৈছিল সেইখনেই প্ৰথম কাজ ব্যৱহাৰ কৰা দেশ হ'ব। চ' প্ৰথম কাজ ব্যৱহাৰ কৰা দেশখন হ'ল ইজিপ্ত আৰু মেচ'পটেমিয়া। ইজিপ্ত আৰু মেচ'পটেমিয়াতে প্ৰথম কাজ আৱিষ্কাৰ কৰা হৈছিল, আৰু ইজিপ্ত আৰু মেচ'পটেমিয়াই প্ৰথম কাজ ব্যৱহাৰ কৰা দেশ। চ' নেক্সট প্ৰশ্নটো আমি যাওঁ। নেক্সট প্ৰশ্নটো 3 নম্বৰ প্ৰশ্নটো আছে আমাৰ সূৰ্যৰ ওচৰলৈ যোৱা প্ৰথম ৰকেটখনৰ নাম কি? চ' আপোনালোকৰ টাইম ষ্টাৰ্টছ নাও। চ' সূৰ্যৰ ওচৰলৈ যোৱা প্ৰথম ৰকেট, অৰ্থাৎ সূৰ্যৰ আটাইতকৈ ওচৰত যোৱা প্ৰথম ৰকেটখন, আৰু এতিয়ালৈকে কিজানি আৰু বহুতো ৰকেট সূৰ্যৰ ওচৰলৈ গৈছে। চ' সূৰ্যৰ ওচৰলৈ যোৱা প্ৰথম ৰকেটখনৰ নাম হ'ল হিলিয়াছ বি। হিলিয়াছ বিয়ে প্ৰথম ৰকেট যিখন সূৰ্যৰ আটাইতকৈ ওচৰলৈ গৈছিল। চ' এতিয়া আমি নেক্সট প্ৰশ্নটো চাওঁ। নেক্সট প্ৰশ্নটো আছে আমাৰ 4 নম্বৰ প্ৰশ্নটো আছে প্ৰথম সংবিধান বনোৱা দেশখনৰ নাম কি? আৰু আপোনালোকৰ টাইম ষ্টাৰ্টছ নাও। চ' প্ৰথম সংবিধান বনোৱা দেশখন নাম হ'ল, প্ৰথম সংবিধান যিখন দেশে প্ৰথম সংবিধান ব্যৱহাৰ কৰিছিল বা বনাইছিল সেইখনে প্ৰথম সংবিধান ব্যৱহাৰ কৰা দেশ হ'ব। আৰু আমাৰ ভাৰতবৰ্ষতো বেলেগ বেলেগ দেশৰ পৰা উৎসাহিত হৈ বনোৱা হৈছিল। চ' প্ৰথম সংবিধান বনোৱা দেশখনৰ নাম হ'ল আমেৰিকা। চ' নেক্সট প্ৰশ্ন আমি যাওঁ 5 নম্বৰ প্ৰশ্নলৈ। 5 নম্বৰ প্ৰশ্নটো আছে চন্দ্ৰলৈ পঠোৱা আনমেণ্ড অভিযানটোৰ নাম কি? আৰু আপোনালোকৰ টাইম ষ্টাৰ্টছ নাও। চন্দ্ৰলৈ পঠোৱা প্ৰথম আনমেণ্ড অভিযানটোৰ নাম কি? অৰ্থাৎ চন্দ্ৰলৈ প্ৰথম মানুহবিহীন ৰকেট বা স্পেচক্ৰাফ্ট যিয়ে নহয় পঠোৱা হৈছিল, সেইখন অভিযানটোৰ নাম কি আছিল? সেই অভিযানটোৰ নাম কি আছিল? চ' সেই অভিযানটোৰ নাম আছিল, প্ৰথম আনমেণ্ড অভিযানটোৰ নাম আছিল লুনা 9। আৰু আপোনালোকে জানে প্ৰথম মেণ্ড অভিযানটো হ'ল এপ'ল' 11। চ' 6 নম্বৰ প্ৰশ্নটো, 6 নম্বৰ আমাৰ প্ৰশ্ন নাই। চ' আমাৰ প্ৰশ্ন 5টা প্ৰশ্ন ইয়াতে শেষ। এতিয়া আমি অতিৰিক্ত প্ৰশ্নটো চাওঁ। অতিৰিক্ত প্ৰশ্নটো আমাৰ কি আছে, আৰু অতিৰিক্ত প্ৰশ্নটোৰ উত্তৰ আপোনালোকে কমেণ্ট কৰিব পাৰে। যদি আপোনালোকে উত্তৰটো জানে তেতিয়াহ'লে কমেণ্ট কৰিব পাৰে, আৰু আমি নেক্সট ভিডিঅ'টোত এই প্ৰশ্নটোৰ উত্তৰটো জনাই দিম। আৰু যিসকলে শুদ্ধ উত্তৰ দিব এই প্ৰশ্নটোত তেওঁলোকৰ নামো আমি জনাই দিম। চ' আমাৰ অতিৰিক্ত প্ৰশ্নটো আছে আটাইতকৈ ডাঙৰৰ সাগৰৰ পাৰখনৰ নাম কি? পৃথিৱীৰ আটাইতকৈ ডাঙৰ সাগৰৰ পাৰখনৰ নাম কি? চ' এইটো হ'ল আপোনালোকৰ কাৰণে প্ৰশ্ন। এইটো প্ৰশ্নৰ উত্তৰ আপোনালোকে কমেণ্ট কৰিব পাৰে, আৰু আমি নেক্সট ভিডিঅ'টোত আমি উত্তৰটো জনাই দিম। চ' ফ্ৰেণ্ডছ, থেংকছ ফৰ ৱাচিং, আৰু আপোনাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যদি আপুনি নতুন ভিজিটৰ্ছ হয়। আৰু এনেকুৱা ভিডিঅ'বিলাক পাই থকাৰ কাৰণে আমাৰ চেনেলত ৰেগুলাৰলি ভিজিট কৰি থাকিব। চ' ফ্ৰেণ্ডছ, থেংক ইউ।